তো হেই ফ্ৰেণ্ড, তো চাওক মই ৰেডি হৈ গ'লোঁ। এতিয়া আৰু যাবলৈ ওলাইছোঁ। মানে এতিয়া টাইম হৈছে আপোনাৰ 6টা বাজিবলৈ 15 মিনিট আছে। তো ৰেডি হওঁতে অকণ লেটেই হৈ গ'ল। তথাপিতো ইয়াতে যিহেতু আপোনাৰ ৰাতি 11টা বাজিতো প্ৰব্লেম নাই, অকণ দেৰি হ'লেও। তো এতিয়া দেখিছে মোৰ ফাইনেল লুকটো মোক কেনেকুৱা লাগিছে জনাব। অকণ বেক কৰি দেখুৱাই আছোঁ। আমি দুইটাই গৈ আছোঁ আজি। ভাইটিক লগ ধৰিছিলোঁ, মানে নাইটিতে গৈ আছে, টোপনি মানে সি যায় আৰু সেইকাৰণে বোলো আমি দুইটাই যাওঁ, যিহেতু যাম বুলি ভাবিছোঁ। আৰু মন্দিৰত মানে যিমানে মন্দিৰ দৰ্শন কৰি সঁচাকৈ ভালো লাগে ন। তো এতিয়া গৈ আছোঁ, আপোনালোকক দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইবাৰ মানে একেবাৰে তাতেই লগ পাম, ঠিক আছে? এতিয়া মানে আকৌ সেই নকৰোঁ। তো ফ্ৰেণ্ড দেখিছে আমি আহি পাই গ'লোঁ আমাৰ নিৰ্দিষ্ট জেগা। তো এতিয়া বহু দোকান, মানে অসমৰ নিচিনা মই ভবা নাছিলোঁ, মানে আহি পোৱা নাছিলোঁ, ইয়াত মেলা হ'বৰ নিচিনা ভবা নাছিলোঁ। দোকান পোহাৰ চব আহিছে, আপোনালোকক দেখুৱাই দি আছোঁ। তো এতিয়া আন্ধাৰ হ'ব লৈছে, আধা ঘণ্টা লাগে আহি পাওঁতে। তো এতিয়া দেখুৱাই দি আছোঁ। এতিয়া আমি দুটাই আহি আছোঁ। দোকান পাহাৰ মানে বহুত আহিছে ইয়াতে, আপোনালোকে দেখিছে। এতিয়া দেখুৱাই আছোঁ, চাওক। আকৌ লগত মানুহ দেখিছেনে? বহুত মানুহ। তো ময়ো ফাৰ্ষ্ট টাইমে আহিছোঁ ইয়াতে। সঁচাকৈ প্ৰথম ষ্টাৰ্টিংখিনি ভালেই লাগিছে, আৰু নানান ধৰণৰ বস্তু আছে। তো তাৰে অকণমান আপোনালোকৰ লগত মানে কেনেকুৱা ধৰণৰ দোকানটো সকলোৱে দেখিছে, তথাপিতো হায়দৰাবাদৰ স্পেচিয়েলি দেখুৱাই দিছোঁ, যিবিলাক ধৰি লওক অসমত আছে বা কোনোবা আহি পোৱা নাই। আজিকালি সকলোৱে বাহিৰত মানে ঘূৰে, তথাপিও মই যিখিনি দেখিছোঁ মানে সেইখিনি মোৰ ভিডিঅ'টোৰ লগতে মই স্মৃতি হিচাপে ৰাখিছোঁ, আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি আছোঁ। এই এটা মন্দিৰ হয়। ৰাস্তা চাওক, কেনেকৈ যোৱাৰ ৰাস্তা বনাই দিছে। ইয়াতে পূজা কৰিবলৈ হ'লে নাৰিকল, ফুল দিছে অকণ, আৰু ধূপ দিছে। এনেকৈ দিছে 30 rupees। আৰু এই ল'ৰা অকণমানি পোৱালি চোৱা, এই ল'ৰাটোৱে বেচিছে। তো আমি সৰু ল'ৰাটোৰ পৰা লৈ লৈছোঁ, দুটা লৈ লৈছোঁ ঘৰৰ কাৰণে। চাওক আৰু এতিয়া চাওক, সেইফালে মানুহ মন্দিৰত মানে যোৱাৰ কাৰণে লাইন হৈ আছে, মানে এনেকৈ লাইন কৰি দিছে। তো আমি লাইন হৈ গৈ আছোঁ। লগত ইয়াতে মানে মাজত পুলিচ আছে, প্ৰতিটো ইয়াতে চেকিং পইণ্ট আছে। এনেকৈ মানে পুলিচবিলাক ইয়াতে আছে খাৰা হৈ, মানে এনেকুৱা আৰু দেখুৱাই আছোঁ তাৰে মাজে মাজে আপোনালোকক। তথাপিও মানে জল্দি যাবলৈ দিয়ে, ঠেলি আছে যোৱাৰ নিচিনা। তো প্ৰসাদ দি দিছোঁ, চাওক। নাৰিকলটো ইয়াতে ফালি দিছে, এফাল মোক দিব। তো ফটো ভিডিঅ' বনাবলৈ বহুত কষ্ট, মানে নিদিয়ে। তো বহুত কষ্ট কৰিছোঁ। বলা
এতিয়া মোৰ এইটো দেখিছেনে ইমান ধুনীয়া ইমান ডাঙৰ গণপতি বাপ্পা তো এই গণপতি বাপ্পাটো ইমান ওখ যে এইটো 50 ফুট মানে 50 ফিট ওখ হয় এইটো তো এইটো হাইট 50 ফিট হয় দেখিছে কেনেকুৱা লাগিছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা থাকিল তো দেখিলে ফ্ৰেণ্ড মানে ইয়াতে এনেকুৱা মানে ইমান মানুহ দেখিছেনে মানে ইয়াতে ৰৈ থাকিব নিদিয়ে মানে ইমিডিয়েটলি মানে পঠিয়াই দিয়ে ইয়াতে পুলিচ বহুত আছে লগতে ইয়াতে মানে কিছুমান মাইকী মানুহ আছে ইহঁতে মানে সোনকাল পঠিয়াই দিয়ে জাষ্ট ফটো লৈছোঁ আৰু আহিছোঁ মানে বেছি সময় ৰখিবলৈ নিদিয়ে মানে মানুহৰ ভিৰ হৈ যাব যে কিমান টকা 50 নালাগে ললো না আৰু এইফালে চাওক এইটো 30 মানে 30 টকাত বুন্দিয়া লাডু লৈছোঁ মানে এইটো ভগৱানৰ প্ৰসাদ হিচাপত এখেতসকলে বেছি আছে ইয়াতে দোকানত 10 টকীয়া লাডু পায় 20 টকীয়া পায় 50 টকীয়া পায় আৰু 30 টকীয়া পায় মানে এখেতসকলে সৰু ডাঙৰ হিচাপ কৰি বেছি আছে তো আমিও লৈ লৈছোঁ ভগৱানৰ প্ৰসাদ এইফালে সৰু সৰু ল'ৰাবিলাকে দেখিছেনে ইমান ধুনীয়াকৈ গাতে কালাৰ লগাই মানে জাতিৰ পিঠা বনিছে দেখিছে আৰু কালাৰ লগাই ইফালে হনুমান মানে ইহঁতে নিজৰ দেহটোতে এনেকৈ কালাৰ লগাই ভগৱানৰ আৰু এনেকৈ ৰূপবিলাক সিহঁতে ধাৰণ কৰিছে তো কেনেকুৱা লাগিছে লগতে ভাবিলোঁ ময়ো এটা সিহঁতৰ লগতে মানে ফটো এটা উঠি লওঁ নহয় যাও দিস মগজ চাবা নাই হারে দেবা হাতি দিব হাতি ওই মানুষটো লগতে ফটো উঠোৱা এইখিনি হৈছে তেলেংগানাৰ গহনা মানে তেলেগু মানুহবিলাকে এই গহনাবিলাক বেছিকৈ পিন্ধে দেখিছেনে ইমান বস্তু আছে ন আৰু এইফালে আছে আপোনাৰ চাওক 100 টকাত 4টা ফিক্স দাম কিন্তু 100 টকাৰ 4 বিধ আপুনি যিকোনো বস্তু ল'ব পাৰে তো আমি কি লৈছোঁ আহক দেখুৱাও বস্তু লৈছোঁ কাপ দুটা লৈছোঁ দুটা কেনেকুৱা লাগিছে আৰু এখন আৰু এটা ল'ব লাগিব ফ্ৰেণ্ড আমাৰ পূজা কৰা হৈ গ'ল আমি ফাৰ্ষ্ট টাইম এবাৰ মেট্ৰ' উঠিবলৈ আহিছোঁ তো চাওক আমি মেট্ৰ' ষ্টেচনত আছোঁ এইফালে এইটো মেট্ৰ' ষ্টেচন হয় আমি অলৰেডি আমি আহিলোঁ মানে আমি য'ত টেম্পল মন্দিৰত গৈছিলোঁ গণেশ পূজাত তাৰ পৰা আমি এতিয়া এইটো কি আছিলে প্লেচটো না আমিৰপেট হয় এইটো তো মেট্ৰ' ষ্টেচনটো অকণ দেখুৱাই দিছোঁ আপোনালোকক এইখন মেট্ৰ' আছোঁ এইটো লিফ্টৰ ভিতৰত আপেল লৈছোঁ দেখিছেনে 15 টকা এপিছত এইটো গু ন আমি ফাৰ্ষ্ট টাইম উঠিছোঁ দেই মেট্ৰ'ত এইবাৰ তো অকণ সেই হ'ব পাৰে ফুল হ'ব পাৰে তো সুধি সুধি উঠিবলগীয়া বাধ্য হাইটেকত যাম যিহেতু তালৈকে যোৱাৰ কাৰণে আমি প্লেটফৰ্ম নম্বৰ 3 যাব লাগিব প্লেটফৰ্মটো গৈ আছোঁ স্কুল এটা ৰেডি চাওঁ গুণ চাওঁ আমি দুইটা গৈ আছোঁ তো সি অকণ টেনশ্যন হৈ আছে মানে সি ইফালে ইফালে ঘূৰি আছে মই টেনশ্যনটো নাই লোৱা তো ফ্ৰেণ্ড আমি ৰুম আহি পালোঁ তো আপোনালোকে দেখিলে মই মাজত মানে তেনেকৈ ভিডিঅ' বনোৱা নাই অকণমান বনাইছোঁ মেট্ৰ'ত ফাৰ্ষ্ট টাইম উঠিছোঁ তো তাৰ কাৰণে অকণ বনাইছোঁ আৰু এতিয়া ৰুম আহি একেবাৰে ফ্ৰেছ হৈ আপোনালোকৰ লগত মুখ চুখ ধোৱাই নাই বাছ ড্ৰেছ চেঞ্জ কৰি লৈছোঁ তো আপোনালোকৰ লগত মানে ভিডিঅ'টো যিহেতু সমাপ্ত কৰা নাই ভাবিলোঁ ভিডিঅ'টো শেষ কৰি লওঁ তো অ'কে বাই বাই এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম আশীৰ্বাদত অকণমান মানে ভিডিঅ'টো আৰু এনেকৈ দি থাকিব যেন পাৰোঁ তাৰ কাৰণে আপোনালোকৰ মৰম বা আপোনালোকৰ সঁহাৰি লাগিব তো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম
বাই গুড নাইট। আৰু ৰ'ব এটা কথা ক'ব পাহৰিয়ে গৈছোঁ যে ইমান ডাঙৰ যে আপোনাৰ থাম্বেলত দিছোঁৱে কিমান ফিট ওখ, তো 60 ফিট ওখ হয়। তো ইমান ওখ গণেশ মই নাই দেখা, মানে এনেকুৱা মূৰ্তি মই দেখা নাছিলোঁ। চ' বহুত ভাল লাগিল, ইমান মানুহ ভিডিঅ'টো যদি চাইছে আপোনালোকে দেখিছে। তো ঠিক আছে, আকৌ বাই বাই। যদি কোনোবা হায়দৰাবাদত আছে ধৰি লওক বৰ্তমান, তেতিয়াহ'লে চাব যাব পাৰে। তো দেখিব নিজেও গৈ, বা নিজে এনেকুৱা ধৰণৰ বস্তুবিলাক চাব লাগে, তেনেকুৱা আৰু। ঠিক আছে, বাই বাই আজিলৈকে, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম।